নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য ভিডিঅ'লৈ। আজি আমাৰ তৰাণী গাঁৱত ৰাতি বিহু আছে। আমি তালৈ যাম এতিয়া, নাচিম বাগিম, বহুত কিবা কিবি কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। প্ৰথমবাৰৰ বাবে তৰাণী গাঁৱত ৰাতি বিহু মাৰিব পাইছোঁ, কিমান সৌভাগ্য আমাৰ কাৰণে। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমাৰ মোবাইলবিলাক ইউজ কৰিব নিদিয়ে ছোৱালীখিনি, তো যিমানটো পাৰোঁ মই দেখুৱাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। এনেদৰে ছোৱালীবিলাকক আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাকে ঘৰৰ পৰা খুজি নিয়ে মানে ৰাতি। এয়া আমি গৈ আছোঁ এজনকৈ। প্ৰথমতে আমাৰ সকলো গাঁৱৰ ৰাইজ নামঘৰৰ ফিল্ডত গোট খাইছে। এয়া আমাৰ অলপ দেৰি হ'ল, সকলো লাইন পাতি আহিছেই। এয়া দেখিছেনে, হাতত তেল বম লৈ কিনে। ইয়াৰ পৰম্পৰাগত আৰু পূৰ্বৰ পৰা চলি আহিছে আমাৰ মৰাণ সমাজত। হাতত তেল বম লৈ কিনে যায় সকলোৱে। এয়া দেখিছে কিমান দীঘলীয়া, কিমান মানুহ হ'ব আপোনালোকে ধৰিবই নোৱাৰিব মানে, আজি ক'বই নালাগে। চক একেবাৰে লাষ্টত আমি গৈ আছোঁ লাষ্টলৈ। প্ৰায় 400-500 মান ছোৱালী হ'ব আজি আমাৰ গাঁৱত। ল'ৰাটো ক'বই নালাগে, বাকী চোৱা মানুহটো ক'বই নালাগে আৰু। কি কৰিলি মানে? ধুনীয়াকৈ ওলাইছোঁ, পোহৰ দিছোঁ ধুনীয়াকৈ। ৰাতি বিহু মাৰিব আহিছোঁ। এবাৰ প্ৰথম পাতিছে নহয় ইয়াত? তোমাৰ নাম কি না? আমি পাইছোঁ আজি অনুষ্ঠানটি আমি উদ্যোগক হিচাপে আছে গুৰুত্ব ডাঙৰীয়া, তেওঁ বিহু পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়া। আমি সমাজৰ বাবে পাইছোঁ আমাৰ যে মিৰ্জাপুৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আহিছে তথাৰ বৈষ্ণৱ কুমাৰ ডাঙৰীয়া, ডাঙৰীয়া সমাজৰ বাবে অসমীয়া লোকৰ যথেষ্ট প্ৰতিৰাম বাইদেউ বাইদেউ লগত আমি আমাৰ তিনিচুকীয়াৰ জিলা সাংবাদিক ইমান মানুহ চব এয়া আমি পাই গ'লো ফিল চক চক চক। অসুবিধা হয়, খোজত অসুবিধা হয়, গতিকে এইবিলাকতো নাচিবলৈ অসুবিধা পায়। গতিকে কিবা কাৰণত বিহুটো হেৰেকা হৈ থাকিলে আৰু ক্ৰমে এতিয়া কমি গ'ল। আচল কথা হ'ল মানুহ ইতিমধ্যে ব্যস্ত হৈ গৈছে। আমি নাচোঁগে, কাৰোবাক কৈ দিব, কোনোবা কৈ দিয়া হ'লে ন শুভ লক্ষণ যে ভৱিষ্যতে আজি বিহু আকৌ পুনৰ উজ্জীৱিত হ'ব, কিন্তু নাচৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। এতিয়া মই দেখিছোঁ পিছফালে খোজকাঢ়ি নাচে আমাৰ বিহু থলীবিলাকতে হওক বা য'তে অলপ যিকোনো অনুষ্ঠানত দেখা যায়, পাছফালে খোজকাঢ়ি পেলাই নাচে। সেইটোতো বিহুৰ লোকনৃত্যৰ মানে কোনো হেৰি নহয়, নিয়ম নহয়। পৃথিৱীৰ কোনো প্ৰাণীৰ পিছফালে চকু নাই আৰু পিছফালে খোজকাঢ়িবও নোৱাৰে। ধন্যবাদ মহোদয়লৈ। আমি এতিয়া যাম আমি কৰি খেল চাবলৈ কৰি।
সম্পাদিকাসকলক আমি অনুৰোধ জনাইছোঁ আমি সৃষ্টি গ্ৰাম্য সংগঠনৰ সভানেত্ৰী সম্পাদিকাক আমি ঘোষণাস্থলীত বিচাৰিছোঁ আপোনালোকে ইয়াতে আহিব লাগে ইমান ভিৰ লগাই দিলে চানা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বিশেষভাৱে আমাৰ মাজত আহি পাইছে চিনাকি কৰি দিব বিচাৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে আছে বৰ্তমান ডক্টৰ বিনোদ বৰা চাৰদেৱ তেখেতক এখন মৰম সুনাম গামোচাৰে চিনাকি কৰি দিয়াৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ ৰাতিস্থলীত আমি চিনাকি কৰি দিবলৈ আগবাঢ়িছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া ৰসায়ন বিজ্ঞান বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয় ডক্টৰ জিতুৰঞ্জন চেতিয়া চাৰদেৱক জিতুৰঞ্জন চেতিয়া চাৰদেৱ জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগ আমি চিনাকি কৰি দিব বিচাৰিছোঁ ডক্টৰ অমিতাভ প্ৰীতম গগৈ ৰাজনীতি বিজ্ঞান বিভাগ তেখেতকো এখনি মৰম ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ ৰাজনীতি বিজ্ঞান বিভাগৰ অন্য এগৰাকী অধ্যাপক ডক্টৰ দিব্যজ্যোতি দত্ত ছাৰ বিশেষভাৱে আমি ডক্টৰ অমিতা প্ৰীতম বাইদেউক ধন্যবাদ জ্ঞাপন কৰিব লাগিব বাইদেৱে আমাৰ এলিয়নৰা পানাৰী বাইদেউক ইয়াতে বিহু চাবৰ বাবে সুবিধা কৰি দিছে আৰু আমাৰ দৰ্শকসকলে যথেষ্ট আকৰ্ষণ এটা আছে তেওঁক লৈ আৰু যথেষ্ট লোকসকলৰ অহাৰ কথা বতৰাবিলাক আছে তেখেতকো আমি চেগতে এখনি আমাৰ কালচাৰেল গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ
যাবলৈ পাবি দিয়া বৈ 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 লখাম হ'লে ছোৱালীখিনি এতিয়াহে ঘূৰিব গোটেই ৰাতি বিহু মাৰিলোঁ, বহুত ফূৰ্তি কৰিলোঁ। এয়া ৰাতিপুৱাই গ'লগৈ। এতিয়া আমি সকলোৱে ঘৰলৈ যাম। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগে লাইক